জাতি মাটি ভেটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰে অসমৰ ভাষা সাহিত্য সংস্কৃতিক চৰম উপহাস কৰি আহিছে। দিল্লীক খোজ কৰিবলৈ পূৰ্বৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমীয়া ভাষাটোক বাৰে বাৰে আক্ৰমণ কৰি গৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বাধ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰা হ'ল। নতুনকৈ কোনো স্কুল প্ৰাদেশিকৰণ কৰা নহ'ব বুলি সিদ্ধান্ত লোৱাৰ পাছতে এইবাৰ বিদ্যালয়ত ৩য় শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈকে অংক আৰু বিজ্ঞানৰ মাধ্যম ইংৰাজী কৰিব খুজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীয়ে এনে সিদ্ধান্তবোৰ প্ৰত্যক্ষ কৰি এনে লাগিছে যেন অসমত এতিয়া জাতিবিৰোধী মাদ্ৰবীৰ চৰকাৰ চলি আছে। এটা সময়ত মুখ্যমন্ত্ৰীয়ে চিকিৎসা অভিযান্ত্ৰিক শিক্ষা অসমীয়া মাধ্যমত দিম বুলি কৈ দম্ভালি মাৰি খবৰ কাকতৰ শিৰোনামা দখল কৰিছিল। অসম তৃণমূল কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে যে আপুনি ইংৰাজী মাধ্যমৰ শিক্ষক ক'ৰ পৰা আনিব? পূৰ্বে শিক্ষকতা কৰি থকা শিক্ষকসকলক ইংৰাজী মাধ্যমত পঢ়ুৱাবলৈ পাৰ্গত কৰিব পাৰিবনে? নে প্ৰশিক্ষণ দিয়া হৈছে নেকি? আমি জনাত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেনেকৈ কাম নকৰাকৈ নিজ খেয়ালখুচি মতে মাতৃভাষাক নিষেধ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক পথ সুগম কৰি দিব খুজিছে। এই ভাষ্য অসম তৃণমূল কংগ্ৰেছৰ।